মইনুল হক টাইমছ আসাম 365 এক বিশেষ অনুষ্ঠান ৰংপুৰীৰ আড্ডা মাগৰমাৰী বহুমুখী গ্ৰাম্য সমিতিৰ উদ্যোগত যি 2 দিনীয়া কাৰ্যসূচী এটা আৰম্ভ কৰিছিল আৰু 34তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সেই অনুষ্ঠানত আজি আমি উপস্থিত আছো। নাম কি মাইনা? মিস জায়দা বেগম। এটা গান হয়। কাফন আমার আপন কবর আমার খাটি ওই কবরে যেতে হবে রইবে না কেউ সাথী ওই কবরে যেতে হবে রইবে না কেউ সাথী। ধন্যবাদ। তোমার নাম কি? হ্যাঁ, জায়দা বেগমলৈ এক হাত চাপৰি হৈ যাওক আৰু এটা বিশেষ আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিছে জায়দা বেগমে এক আকৰ্ষণীয় পুৰস্কাৰ। এইবাৰ আকৰ্ষিছোঁ ল'ৰাবিলাকৰ কোনে গান গাবা? কোনে গাবা? কোনে গাবা? কোনে গাবা? যোনে গাব কোনে গাব? কোনে গাব? আপুনি গালেও আপুনিও পাব। গাব নেকি? কোনে গাব? আহা, তোমার নাম কি? হবিবুর রহমান। ওই আমার পুরান জেলখানা তার মাঝে ভালা ঘরে আমার ঠিকানা তার মাঝে 14 শেখি আমার সীমানা তার মাঝে। ধন্যবাদ। তোমার নাম কি? হবিবুর রহমানের এক হাত চাপৰি হৈ যাওক। আৰু হবিবুর রহমানে লাভ কৰিছে এক বিশেষ আকৰ্ষণীয় পুৰস্কাৰ। এইবাৰ আৰু এটি হাতৰ এইবাৰ ইফালে হ'ব। কেৰেক 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 কুৰেক কৰে হেণ্ডশেক কৰিলে বমি কৰে কি বস্তু কোৱাচোন? হা, কি কল? হোৱা নাই। কেৰেক কুৰুক কৰে হেণ্ডশেক কৰিলে বমি কৰে কি বস্তু? কোনে ক'ব পাৰিব? এতিয়া চবে কৈছে চবকতো দিব নোৱাৰো আকৰ্ষণীয় পুৰস্কাৰ দিম, এইটো কেঞ্চেল। আৰু এটা কি বস্তু খোৱাৰ আগত ভাঙিব লাগে আৰু নাভাঙিলে খাব নোৱাৰি? এইটোও নহ'ব, চবে কৈ দিছে নহয়। আৰু এবাৰ আৰু এটা গান কোনে গাবা? গান গাবা কোনে? গান গান আহা, কোনে গান গাবা? গান আৰ্জিনালৈ। হয়, এক জোৰদাৰ হাত চাপৰি হৈ যাওক আৰ্জিনালৈ আৰু এটা বিশেষ আকৰ্ষণীয় পুৰস্কাৰ। যোৱা আৰু এটা হাতৰ আছে এইবাৰ 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 আৰু এটা হাতৰ এবাৰ আৰু এটা হাতৰ আছে। হাতৰটো হ'ল আপোনাৰ খলপা খলপি। কোৱাচোন কি এই টেঙাটো? খলপা খলপি গাটো কোৱাচোন কি এই টেঙাটি? গাটো কোৱাচোন কি এই? হয়, কৰ্দৈ টেঙা নহয়, হোৱা নাই। কোৱাচোন কি টেঙা? খলপা খলপি গাটো কোৱাচোন কি এই টেঙাটি? য়েছ, ঔটেঙা। হয়, আপোনাৰ নাম কি? দিল মোহাম্মদ শৰফত আলমে এক লাভ কৰিছে এক বিশেষ আকৰ্ষণীয় পুৰস্কাৰ। এইবাৰ গান কোনে গাব? আৰু এটা গান এজন অন্তরে অন্তরে হয় কেইবাই আমার খবর লয় অন্তরে অন্তরে হয় কেইবাই আমার খবর লয় তোকে না ভাটিতে রে আমার বেলায়ও জানে পাই। ওকে, তোমার নাম কি? সাহার ভানু। সাহাৰ ভানুলৈ এক হাত চাপৰি হৈ যাওক জোৰদাৰ। আৰু সাহাৰ ভানুৱে লাভ কৰিছে এক বিশেষ আকৰ্ষণীয় পুৰস্কাৰ। যোৱা এইবাৰ ৰবা, এইবাৰ আৰু এটা হাতৰ আৰু এটি হাতৰ টুপ টুপ টোপালি পানী মেলে মুকলি পানী পালে মুকলি। এই চবেই পাৰে দেখো। এবাৰ গান গোৱা তুমি। হয়, কি নাম তোমাৰ? সাহার ভানু। কোৱা, গান কোৱা। টিম টিম তারারারারাম তুমি চোখের তারা বাজব না গো একটা দিন আমি তোমায় সারা ও সেই কথা তুমি ভুলো না বুকের পাজর তুমি আমার বিধাতা তুমি তুমি সারা আমি কিছু না সেই কথা তুমি ভুলো না। শহর
চহৰ বানুলৈ এক হাত চাপৰি হৈ যাওক জোৰদাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ চহৰ বানুলৈ আৰু চহৰ বানুৱে লাভ কৰিছে এক বিশেষ আকৰ্ষণীয় পুৰস্কাৰ হয় মই উপস্থিত আছোঁ মাগুৰমাৰী বহুমূলীয়া গ্ৰাম্য উন্নয়ন সমবায় সমিতিৰ উদ্যোগত আজি 34তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি যি মুকলি সভা বঁটা বিতৰণী সভাত মই উপস্থিত আছোঁ আৰু আমাৰ বিশেষ অনুষ্ঠান ৰং ধেমালিৰ আড্ডা আপোনালোকে চাবলৈ নাপাহৰিব আৰু আমাক সহযোগ কৰিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই মইনুল হক টাইমছ আছাম 365